নমস্কাৰ মই উৎপল গোপনে কোনে কোটি কোটি টকাৰ চান্দা দিছিল বিজেপিক উচ্চতম ন্যায়ালয়ৰ হেঁচাত ইয়াৰ সবিশেষ তথ্য ফাদিল কৰিছে ষ্টেট বেংকে তাৰ মাজতে উচ্চতম ন্যায়ালয়ত আকৌ এবাৰ মুখ থেকেচা খাইছে মোদী চৰকাৰে সবিশেষ লৈ আজিৰ ৰাউণ্ড দ্য ক্লক গোপনে কোনে কোটি কোটি টকাৰ চান্দা দিছিল বিজেপিক উচ্চতম ন্যায়ালয়ৰ বাৰ নিৰ্দেশৰ পাছত তথ্য দাঙি ধৰিছে ভাৰতীয় ষ্টেট বেংকে উচ্চতম ন্যায়ালয়ৰ প্ৰথমটো নিৰ্দেশৰ পাছত ইলেক্ট্ৰল বণ্ডৰ তথ্য যুগুত কৰিবলৈ 4 মাহ অতিৰিক্ত সময় বিচাৰিলে ষ্টেট বেংকে কিন্তু উচ্চতম ন্যায়ালয়ৰ ধমকত সেই তথ্য 24 ঘণ্টাৰ ভিতৰতে মুকলি কৰিলে বেংকটোৱে ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ে অধিক তথ্য বিচাৰি নিৰ্দেশ দিলে বেংকটোক কিন্তু এইবাৰো সম্পূৰ্ণ তথ্য প্ৰদান কৰাৰ হলনি আৰু কিছু আংশিক তথ্য যুগুত ধৰি পাল মৰাৰ চেষ্টা চলালে ষ্টেট বেংকে ইয়াৰ পাছত উচ্চতম ন্যায়ালয়ৰ আকৌ নিৰ্দেশনা আৰু তাৰ পাছতহে ইলেক্ট্ৰল বণ্ডৰ সবিশেষ তথ্য নিৰ্বাচন আয়োগৰ ওচৰত জমা দিলে ভাৰতীয় ষ্টেট বেংকে কিন্তু কি আছে এই তথ্যত এছবিআই ইলেক্ট্ৰল বণ্ডৰ সবিশেষ তথ্য গতাই দিলে নিৰ্বাচন আয়োগৰ ওচৰত পূৰ্বে বেংকটোৱে দিয়া তথ্যত উল্লেখ আছিল কেৱল কোন ব্যক্তি অথবা প্ৰতিষ্ঠানে কেতিয়া কিমান টকাৰ বণ্ড ক্ৰয় কৰিছিল আৰু কোন ৰাজনৈতিক দলে কিমান টকাৰ বণ্ড বেংকত জমা দি পুঁজি আদায় কৰিছিল কিন্তু এইবাৰৰ তথ্যত আছে এজন ব্যক্তিয়ে ক্ৰয় কৰা বণ্ডৰ ক্ৰমিক নম্বৰ URN নম্বৰ ক্ৰয় কৰা তাৰিখ বণ্ডটোৰ বৈধতাৰ ম্যাদ ক্ৰয় কৰোতাৰ নাম বণ্ডটোৰ নম্বৰ বণ্ডটোৰ মূল্য আৰু বণ্ডটো বিক্ৰী কৰা বাঞ্চৰ তথ্য সমান্তৰালভাৱে এই তথ্যত আছে ৰাজনৈতিক দল এটাই বেংকত ভাঙিবলৈ অহা বণ্ডটোৰ ক্ৰমিক নম্বৰ তাৰিখ দলটোৰ নাম বণ্ডটোৰ নম্বৰ তাৰ মূল্য আৰু বেংকৰ যেটো শাখাত ভঙাইছিল তাৰ তথ্য কিন্তু এই তথ্যৰ পৰা আপুনি কি কথা জানিব পাৰিব ধৰি লওক আপুনি 1 লাখ টকাৰ এটা ইলেক্ট্ৰল বণ্ড কিনিলে আপুনি সেই বণ্ড আপোনাৰ পছন্দৰ ৰাজনৈতিক দলটোক জমা দিলে আৰু ৰাজনৈতিক দলটোৱে সেই বণ্ড বেংকত জমা দি 1 লাখ টকা আদায় কৰিলে সহজ অৰ্থত এই প্ৰক্ৰিয়াতে চলিছিল ইলেক্ট্ৰল বণ্ড আঁচনি নিৰ্বাচন আয়োগে ইলেক্ট্ৰল বণ্ড কোনে কোনে ক্ৰয় কৰিছিল আৰু ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে কোন ৰাজনৈতিক দলে কিমান টকা লাভ কৰিছিল তাৰ তথ্য ৰাজহুৱা কৰিছে কিন্তু আপুনি যে 1 লাখ টকাৰ এটা বণ্ড কিনিছিল সেই বণ্ডটোৰ পৰা কোনটো ৰাজনৈতিক দলে টকাখিনি লাভ কৰিলে তাৰ তথ্য ৰাজহুৱা হোৱা নাছিল এছবিআই বিক্ৰী কৰা প্ৰতিটো ইলেক্ট্ৰল বণ্ডৰ থাকে একোটা ইউনিক আইডেন্টিফিকেশন নম্বৰ যদিও বণ্ডটোত সেই নম্বৰ স্বাভাৱিকভাৱে পৰিলক্ষিত নহয় কিন্তু বিশেষ মাধ্যমত প্ৰতিটো বণ্ডৰ নম্বৰ প্ৰত্যক্ষ কৰিব পাৰি এছবিআই অডিট ট্ৰায়ালৰ বাবে এইসমূহ নম্বৰ ব্যৱহাৰ কৰে এই নম্বৰটোৰ জৰিয়তে কোনটো বণ্ড কোন ব্যক্তি বা প্ৰতিষ্ঠানে ক্ৰয় কৰিছে তাৰ তথ্য সংৰক্ষিত হৈ থাকে আনফালে এটা ৰাজনৈতিক দলে আহি যেতিয়া নিৰ্দিষ্ট এখন বণ্ড বেংকত জমা দিব তেতিয়াই জানিব পৰা যাব যে ৰাজনৈতিক দলটোক সেই বণ্ডখন কোনে জমা দিছিল এতিয়া সেই তথ্যকে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে ষ্টেট বেংকে যাৰ জৰিয়তে জানিব পৰা যাব যে কোনটো ৰাজনৈতিক দলক কোনে গোপনে কিমান টকাৰ চান্দা প্ৰদান কৰিছিল আহিছো আন এটা খবৰলৈ আকৌ এবাৰ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে নৰেন্দ্ৰ মোদী চৰকাৰে মোদী চৰকাৰৰ এক অধিসূচনাত স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ে কিন্তু কি আছিল এই অধিসূচনাত কেন্দ্ৰীয় চৰকাৰে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ অধীনত এটা ফেক চেক গোট গঠন কৰে এই ফেক চেক ইউনিটৰ কাম হ'ব চৰকাৰৰ লগত সম্পৰ্কিত ভুৱা বাতৰি সন্দৰ্ভত মোকাবিলা কৰাৰ এই গোটটোক আইনী মৰ্যাদা দিয়াৰ বাবে মোদী চৰকাৰে এক অধিসূচনা জাৰি কৰে কিন্তু এই অধিসূচনাত আজি উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে স্থগিতাদেশ জাৰি কৰি DY চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে সংবাদ স্বাধীনতা আৰু বাক স্বাধীনতাৰ ওপৰত পৰিব পৰা প্ৰতিবন্ধকতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে 2023 চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে PIBৰ ফেক চেক ইউনিটটোৰ বাবে নীতি ঘোষণা কৰে লগে লগে এই নীতিয়ে বাক স্বাধীনতাৰ ওপৰত প্ৰভাৱ পেলাব বুলি অভিযোগ উত্থাপন কৰে আৰু বিষয়টোক লৈ একাংশ দ্বাৰস্থ হয় আদালতৰ কাৰণ IT ৰুলছ 2021ৰ অধীনত জাৰি হোৱা অধিসূচনাত কোৱা হয় যে PIBৰ ফেক চেক ইউনিটটোৱে ভাৰত চৰকাৰৰ লগত জড়িত যিকোনো খবৰ বা বাতৰি ভুৱা নে সত্য তাৰ ওপৰত পৰীক্ষা কৰিব কিন্তু অভিযোগ উত্থাপন হয় যে যদিহে ফেক চেক গোটটোৱে কোনো সংবাদ মাধ্যমৰ বাতৰি অথবা সোশ্যাল মিডিয়াৰ যিকোনো পোষ্টক ভুৱা বুলি অভিহিত কৰে তেন্তে সেই বাতৰি বা পোষ্টক নিৰ্দিষ্ট সংবাদ মাধ্যম অথবা সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে প্ৰত্যাহাৰ কৰিব লাগিব হিয়া প্ৰত্যাহাৰ নকৰিলে আইনী ব্যৱস্থাৰ কথাও অধিসূচনাত উল্লেখ কৰা হৈছে তেনে এক প্ৰেক্ষাপটত অভিযোগ উত্থাপন হয় যে চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰিত যিকোনো বাতৰি ভিডিঅ' অথবা টুইটৰ ওপৰত সহজেই চৰকাৰে আপত্তি দৰ্শাব পাৰিব আৰু তাক প্ৰত্যাহাৰ কৰাব পাৰিব কিন্তু মোদী চৰকাৰৰ এই অধিসূচনাই সংবাদ স্বাধীনতাত প্ৰতিবন্ধকতা অনাৰ দোহাই দি উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে আপোনালোকে চাই আছিলে ৰাউণ্ড দ্য ক্লক